নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তই মোৰ ইউটিউব চেনেললৈ আশা ৰাখিছোঁ সকলো কুশলে আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্ততে মই 10 ছেকেণ্ড মানৰ কাৰণে এখন লিষ্ট মই আপোনালোকক দেখাইছোঁ আৰু যিসকলে নিযুক্তি লাভ কৰিব 28 আগষ্টৰ তাৰিখে প্ৰত্যেকজনকে জনাইছোঁ আমাৰ চেনেলৰ পৰা আন্তৰিক অভিনন্দন আহকচোন লিষ্টখন চাই লৈছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি 10 মিনিটমান হয়তো হ'ব পাৰে দীঘল কথাটো হৈছে কি কেইটামান গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ লগত বিশ্লেষণ কৰিব বিচাৰিছোঁ গতিকে কথাকেইটাৰ যদি যুক্তিসংগত বুলি ভাবে আপোনালোকে গ্ৰহণ কৰিব আৰু কিবা ভুলো হ'ব পাৰে এইখিনি যিখিনি মোৰ নিজৰ এনালাইসিস তাৰ পৰাহে মই ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টোৰ সমীক্ষাটো অৰ্থাৎ এনালাইসিসটো কেনেকুৱা ধৰণৰ পাইছে এই বিষয়ে মোক অৱগত কৰিব কমেন্ট বক্সত এতিয়া প্ৰথম কথা হৈছো 28 তাৰিখে আমাৰ 9635 শিক্ষক পদৰ প্ৰায় 7-8000 মান শিক্ষকে নিযুক্তি পাব এটো নিশ্চিত 28 তাৰিখে দিব এই কথা সকলো অৱগত আৰু দ্বিতীয়তে আৰু এটা কথা কৈছো এই কথা সকলো অৱগত যে আমাৰ যিখন মেধা তালিকা অৰ্থাৎ ফাইনেল মেৰিট লিষ্ট যিখন প্ৰকাশ পাব এই মেধা তালিকাখনত তৃতীয় মেধা তালিকাত নাম নথকা বহুতো প্ৰাৰ্থী অন্তৰ্ভুক্ত হ'ব এই কথাটো সকলোৱে অৱগত হৈছে তাৰ পিছত আটাইতকৈ আমাৰ প্ৰত্যেকজন তেতুত্তীৰ্ণ প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে যিহেতু অপেক্ষা কৰি আছে 28 আগষ্টৰ তাৰিখটোলৈ ইয়াৰ অন্তৰালত আছে কেইটামান কাৰণ যিকিটা সকলোৱে হয়তো অধিক আগ্ৰহেৰে অপেক্ষা কৰি থকা কথাটো স্বাভাৱিক কাৰণ সেইদিনাই হয়তো ঘোষণা কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমাৰ শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী মহোদয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিব বুলি আমি আশা ৰাখিছো কথাটো হৈছে কি নতুন নিযুক্তিৰ সম্পৰ্কত তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াব কেইবাটাও ঘোষণা আগবঢ়াব লগতে যিখিনি হাইস্কুলৰ বিজ্ঞাপনৰ কথা আছে সেইখিনি কথাও কৈছো হাইস্কুলৰ বিজ্ঞাপন প্ৰকাশ পাব পৰৱৰ্তী সময়ত এলপি ইউপিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাবনে নাপায় কিমানে প্ৰকাশ পাব এসটি হিলছৰ পোষ্টখিনি কি কৰিব এই গুটেই কথাখিনিৰ ওপৰত 28 আগষ্টৰ তাৰিখে এটা গুৰুত্বপূৰ্ণ ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকে 28 আগষ্টৰ তাৰিখলৈ অধিক আগ্ৰহে অপেক্ষা কৰিব লাগিব আৰু 28 আগষ্টৰ মোৰ ভিডিঅ'টোৰ আৰু বহুকেইটা কথা আছে যে এই নিযুক্তি সম্পৰ্কীয় কথা নহয় যিসকলৰ নাম অহা নাই তেখেতলোকৰ ওপৰত এটা গুৰুত্বপূৰ্ণ কথা মই উপস্থাপন কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব গতিকে আমি কাইলৈ দিনটোৰ কাৰণে অপেক্ষা কৰিব লাগিব এই মুখ্যমন্ত্ৰীৰ উপস্থিতিত মাননীয় শিক্ষামন্ত্ৰীয়ে কেনেকুৱা ধৰণৰ আঁচনি লৈ কেনেকুৱা ধৰণৰ প্ৰস্তুতি লৈ কেনেকুৱা ধৰণৰ তেখেতৰ মনৰ ভাৱ আছে কেনেকুৱা ধৰণৰ তেখেতে চিন্তা চৰ্চা কৰিছে পৰৱৰ্তী বিজ্ঞাপনৰ ক্ষেত্ৰত পৰৱৰ্তী নিযুক্তিৰ ক্ষেত্ৰত এই গুটেই সবিশেষ কথাখিনি আমি কাইলৈ জানিব পাৰিম চিন্তা নাথাকে এই কথা আমি জানো কিন্তু চিন্তা এইসকল প্ৰাৰ্থীৰ আছে যিসকলৰ নাম ইতিমধ্যে তৃতীয় মেধা তালিকাটো অহা নাই আৰু কাট অফৰ ওচৰে পাজৰেও নাম নাই আৰু তেখেতলোক নিশ্চিত যে ফাইনেল মেধা তালিকাত তেখেতলোকৰ নাম নাহে এই ক্ষেত্ৰত তেখেতলোকৰ বাবে যিকিটা ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাইলৈ দিনটোত হেতুৰ ভিতৰত মই উল্লেখ কৰিলো হাইস্কুলৰ এপইন্টমেন্ট আৰু এই কথাত মই আৰু এটা কথা মই আপোনালোকক কওঁ আমি প্ৰত্যেকজনে যেহেতু কিছুমান কথা ধাৰণা কৰোঁ যেহে কিছুমান কথা অনুমানিক কওঁ এই অনুমানৰ ওপৰত সকলো কথা কিন্তু সত্যসূত্ৰ নহয় যাৰ আমি প্ৰভাৱ আমাৰ এই ফাইনেল মেধা তালিকাখনত আমি দেখিবলৈ পাইছিলোঁ আমি সমীক্ষা আগবঢ়োৱাৰ মতে কোনো কথা শুদ্ধ নহৈছিল কিন্তু কথাটো হৈছে এনেকুৱা ধৰণৰ মই কালি পৰখি দিনা এটা কমিউনিটি পোষ্ট দিছিলো মোৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু সেই কমিউনিটি পোষ্টত 540 জনে ভোট আগবঢ়াইছিল 540 জনে ভোট আগবঢ়াইছিল যেতে 540 জন ব্যক্তিৰ পৰা আমি এটা তথ্য এটা যেতিয়া লাভ কৰিম এই তথ্যটোৰ পৰাই এই তথ্যটোৱে কিন্তু বহুখিনি কথা ইংগিত বহন কৰে যে 540 জনৰ পৰা আমি যদি অনুমান কৰো প্ৰায় একে নহলেও সম্পূৰ্ণ একে নহলেও কিন্তু বহুখিনি মিল থাকিব কিহৰ মিল থাকিব এই কথাটো মই ক'ব বিচাৰিছো মই কালি এটা সমীক্ষা আগবঢ়াইছিলো যে কিমানজন প্ৰাৰ্থীয়ে এলপি আৰু ইউপি পাস কৰিছে মানে যিসকলে এলপি আৰু ইউপি পাস কৰিছে সমীক্ষাটো মই দেখাই আছো স্ক্ৰিনত যিসকলে এলপি আৰু ইউপি পাস কৰিছে তাত আমি ভোট প্ৰদান কৰিম আৰু যিসকলে যিকোনো এটাহে পাস কৰিছে হয় এলপি নহয় ইউপি যিকোনো এটা তাত আমি ভোট প্ৰদান কৰিম তেতিয়া আমাৰ কথাটো হৈছিল এনেকুৱা ধৰণৰ ভোট পাস কৰা 540 জনৰ ভোট পাস কৰা অৰ্থাৎ এলপি আৰু ইউপি দুইটা পাস কৰা প্ৰাৰ্থীৰ সংখ্যা আছিল আপোনাৰ 40% 540 জনৰ 40% আছিল আৰু যেতিয়া আমি 540 জনক 34210 জনলৈ কনভাৰ্ট কৰিম অৰ্থাৎ 40% যেতিয়া 34210 জনৰ লম
তেতিয়া বোথ পাছ কৰা আমি যেটো প্ৰায় 6000-5000 বুলি হিচাপ এটা ৰাখিছিল এলপি ইউপি দুইটা বোথ পাছ কৰা প্ৰাৰ্থীৰ সংখ্যা কিন্তু এই প্ৰাৰ্থীৰ সংখ্যা 13684 জনলৈ বৃদ্ধি পাইছে এই সমীক্ষাটোৰ মতে 13684 জনলৈ এলপি আৰু ইউপি দুইটা পাছ কৰা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে গতিকে এটো আমাৰ ভাবে নিশ্চিতভাৱে ভাল খবৰ আৰু এটা কথা মই কৈছো মই যি সকল প্ৰাৰ্থী প্ৰায় লগ পাইছো আমাৰ বিদ্যালয়তে কৰি থকা প্ৰাক্তন যি সকল মানে শিক্ষক আছিলে যিকেজনে পাছ কৰিছো গুটে কিজনে কিন্তু এলপি আৰু ইউপিত পাছ কৰিছে মাত্ৰ এজনৰ বাহিৰে 5 জনৰ ভিতৰত আমাৰ 4 জনে এলপি ইউপি দুইটাতে পাছ কৰিছে মাত্ৰ এজনেহে অকল এলপিত পাছ কৰিছে গতিকে আপোনালোকে চাব এলপিত পাছ কৰা প্ৰায়বিলাকে ইউপিটো পাছ কৰিছে এতিয়া কথাটো হৈছে কি আমাৰ 34210 জনৰ ভিতৰত 13668 জনে এলপি আৰু ইউপি দুইটাত পাছ কৰিছে মোৰ সমীক্ষাটোৰ মতে এই সমীক্ষাটো হয়তো বহুত বেছি ডিফাৰেন্সত নাহিব আৰু তাৰ পিছৰ কথাটো হৈছে যি সকল সিঙ্গল আছে সিঙ্গল বুলি মই এটো কথা কৈছো যি সকল হয়তো এলপি পাছ কৰিছে নতুবা ইউপি পাছ কৰিছে এটো হৈছে সিঙ্গল তেনেকুৱা সিঙ্গল প্ৰাৰ্থীৰ সংখ্যা আছিল 60% 540 জনৰ ভিতৰত সমীক্ষাটো উলিওৱা হৈছিল 540 জনৰ ভিতৰত 60% আছিল 60% যেতিয়া আমি 34210 জনৰ ভিতৰত আমি যেতিয়া 60% লম 34210 জনৰ পৰা 60% লম তাৰে থাকিব 20526 জন অৰ্থাৎ সিঙ্গল প্ৰাৰ্থীৰ সংখ্যা 20526 জন এতিয়া আপোনালোকে চাব যে এই কথাটো স্পষ্ট আৰু এই কথাটো সঠিক যে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা কিন্তু বহু বেছি নাই এতিয়া আপোনালোকে কথাটো মনত ৰাখিব 34210 জন যদিও কাগজে পত্ৰে বা এটা সংখ্যাত প্ৰকাশ হৈ আছে কিন্তু সঠিকভাৱে 34210 জন প্ৰাৰ্থী নাই ইয়াৰ তুলনাত যথেষ্ট কম হ'ব অসম টেট 2019 বৰ্ষত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম হ'ব কাৰণ আমি পালো যে প্ৰায় 40% এলপি আৰু ইউপি দুইটা পাছ কৰিছে ইয়াৰ ভিতৰত যিখিনি পাৰ্সিং মুডত আছে তেখেত লোকটো আছেই ইতিমধ্যে কিছুমানে চাকৰি মানে এপইন্টমেন্ট পাইছে তেখেত লোকটো বাদ পৰি যাবই আমাৰ এটা ভিডিঅত উল্লেখ কৰা হৈছিল যে কিমান প্ৰাৰ্থী বাদ পৰি যাব গতিকে এই গুটি কথাখিনি এনালাইসিস কৰাৰ পৰা আমি এটা সত্যত উপনীত হ'ব পাৰিছো যে যি সকল বাকি আছে প্ৰাৰ্থী অসম টেট উত্তীৰ্ণ প্ৰাৰ্থী সংখ্যা কিন্তু বহু কম আছে গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক যদি হেঁচা প্ৰয়োগ কৰি থাকো এসটি হিলছৰ পোষ্টখিনি যদি কিবা প্ৰকাৰে যদি কনভাৰ্ট কৰে আৰু নতুন পোষ্ট যদি ক্ৰিয়েট কৰে আপোনালোকে কন্টেক্সুৱেলৰ কথা কৈ আছে হয় কন্টেক্সুৱেল হিচাপে দিলে গুটেখিনিকে যদি দি দিয়ে হেতুটো বহু ভাল খবৰ যদি কন্টেক্সুৱেল যদি নিদিও চৰকাৰৰ যদি ইচ্ছাও নাই কন্টেক্সুৱেল দিবলৈ তেতিয়া যদি ৰেগুলাৰ পোষ্ট যদি দিয়ে সকলোৱে পোৱাৰে পূৰ্ণ সম্ভাৱনা আছে অসম টেট উত্তীৰ্ণ সকলোৱে পোৱাৰে সম্ভাৱনা আছে কাৰণ যেহেতু প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম আছে যিকি নহওক আমিতো চৰকাৰক বা প্ৰতি ক্ষেত্ৰতে এই কথাটো উত্থাপন কৰি আছো যে যদি পাৰে আপোনালোকে আমাক কন্টেক্সুৱেল হলেও গুটে সকলকে নিযুক্তি দিয়ক কিন্তু কন্টেক্সুৱেলত এবাৰ কৰিলে আপোনালোকে গম পাব যে কন্টেক্সুৱেল পোষ্টটো আসলতে কি তেতিয়া আপোনালোকে বাৰে প্ৰতি হৃদয়ঙ্গম কৰিব কথাখাৰ হয়তো কন্টেক্সুৱেল নোপোৱা হলেও ভাল আছিল তেনেকুৱা এটা ভাব হ'ব এটো কথা ঠিক যে যদি কন্টেক্সুৱেল নহয় আমাক যদি ৰেগুলাৰ নহয় কন্টেক্সুৱেল দিয়ক হেতু বেটাৰ একো নোহাতকে কিবা এটা হোৱাটো সাফিচিয়েন্ট ঠিক আছে একো নোহাতকে আমি কন্টেক্সুৱেল পালেও হৈ যাব একো নাই কিন্তু কথাটো হৈছে কি যদি কেনেবাকে চৰকাৰে যদি কয় চৰকাৰ যদি সদিচ্ছা নাথাকে কন্টেক্সুৱেল দিয়াৰ ক্ষেত্ৰত তেতিয়া যদি ৰেগুলাৰ বিজ্ঞাপন দিয়ে প্ৰায় 20000 মান যদি ওলাই যায় তেতিয়াতো কথাই নাই গুটেখিনিটো পাই যাব মোৰ বোধেৰে 20000 নালাগিবই নেকি গুটেখিনিক নিযুক্তি দিবৰ কাৰণে হলো 20000 নালাগিব প্ৰায় 17-15000 মান হলে হৈ যোৱাৰ সম্ভাৱনা খুব কম সংখ্যক নাথাকিবই যেন লাগিছে গুটে সকলোৱে পাই যোৱাৰ এটা সম্ভাৱনা আছে গতিকে এই সমীক্ষাটো আপোনালোকে কেনেকুৱা ধৰণৰ পালে কমেন্ট কৰিব হয়তো এই মোৰ ভুল হ'ব পাৰে মই যে নিজকে মানে অভিজ্ঞ বুলি ক'ব খোজা নাই গুটেখিনি কথা জানো বুলি একো ক'ব খোজা নাই মই মাত্ৰ আপোনালোকৰ যেটো ভোট প্ৰদান কৰিছিল আপোনালোকে এই ভোটটোৰ ওপৰত অৰ্থাৎ 540 জনৰ পৰা যেটো ভোট পাইছিল মই এই ভোটটোৰ ওপৰতহে এটা এনালাইসিস কৰিছো আৰু এই এনালাইসিসটো আমি পৰৱৰ্তী সময়ত দেখিছো যে এই এনালাইসিস যিখিনি এনালাইসিস কৰা হয় এনেকুৱা ধৰণৰ ভোট প্ৰদান কৰাৰ এই মানুহ ব্যক্তিসকলে কিন্তু ভুলকৈ তেওঁলোকে ভোট প্ৰদান নকৰে তেওঁলোকে শুদ্ধতেই ভোট প্ৰদান কৰিব গতিকে বহুত বিশেষ চিন্তা কৰিবলগীয়া কথা নাই পৰৱৰ্তী বিজ্ঞাপন ওলালে আপোনালোকে পাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে কাইলৈৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰে বাবে দুৱাৰ মুকলি হ'ব পৰৱৰ্তী বিজ্ঞাপনৰ বাবে আৰু এই বিজ্ঞাপন এই পোষ্টখিনিৰ ভিতৰত যি সকলে কাইলৈ
নিযুক্তি পত্ৰ পাব তেওঁলোকক জনাইছোঁ আমাৰ চেনেলৰ পৰা পুনৰবাৰ আন্তৰিক অভিনন্দন। ধন্যবাদ, নমস্কাৰ।